फ्रेंड्स, हम लोग आ चुके हैं अम्बाला और आप मेरे मुंह में देख सकते हो ये तामुल है। जो लोग असम गए उनको पता है कि हम लोग तामुल बहुत खाते हैं। और अभी बन रहा है खाना, चलिए बाद में दिखाऊंगी आप लोगों को खाना। और यहाँ भी घर में फ़िलहाल बहुत लोग हैं तो सबका अपना अपना काम चल रहा है और थोड़ी देर में हम दिखाएंगे काम। और हाँ, मैं कहाँ आई हूँ वो आपको बताती हूँ। सरप्राइज! आपने पहले भी इसको देखा होगा, मेरी बहू है तो इसके चाहिए मैजिकल किचन एंड ब्लॉग्स। तो आप लोग इनको भी सब्सक्राइब कीजिए, सपोर्ट कीजिए, बहुत अच्छे अच्छे वीडियो बनाती है। तो बाकी मेंबर से थोड़ी देर में मिलाती हूँ आप लोगों को। আমাৰ বোৱাৰীৰ যি পঞ্চম নীতিৰ কাৰণে আমি ইয়ালৈকে আহিছোঁ যে ইয়াতে এইও এখন আমাৰ গৃহস্থী বুলি ক'ব লাগিব, কাৰণ চৰকাৰী ঘৰ হ'লেও আমি যিহেতুকে এওঁলোক থাকে ইয়াতে, সেয়ে ঈশ্বৰৰ নাম অলপমান লৈ আমি তেখেতৰ যি ঈশ্বৰে বাসস্থান দিছে তেওঁ অতি সুন্দৰ সফলতা, জ্ঞানী, বুদ্ধিমান বা সমাজত যাতে সুন্দৰভাৱে চলি যাব পাৰে তাৰ কাৰণে আমি এটা আটাইবোৰে সেৱা লৈছোঁ। কৃষ্ণ 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 কৃষ্ণ। এইখিনি হৈছে ভিডিঅ'টো মানে বনোৱাৰ পিছদিনাখন, যিটো মানে আমাৰ সৰুকৈ পতা হৈছিলে আম্বালা কোৱাৰ্টাৰত। গতিকে ইগন'ৰ কৰিব এইবিলাক ঘৰবিলাক, কাৰণ আমি ৰেণ্টত নাই, আমি কোৱাৰ্টাৰত আছোঁ। আৰু দেখি হয়তো সকলোৱে ধৰিব পাৰিছে মানে অসমৰ পৰা আমাৰ মা দেউতা শাহু গতি পেলাই আহিছে। আৰু এই দুইজনী মা মানে বহুত ব্যস্ত, যিহেতুকে মানে ছোৱালী ঘৰৰ পৰা পইচা মানে গোটেই মানে যোগাৰটো দিয়া হয়, বস্তুৰ পৰা আদি কৰি পিঠা লাড়ু। গতিকে মাও সেনেকৈ লৈ আহিছে ফল মূল মিঠাই আদি। জাগা ভেদে ভেদে মানে হেৰিবিলাক বেলেগ বেলেগ, নিয়মবিলাক বেলেগ বেলেগ। আপোনালোকৰ ফালে কেনেকুৱা কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াতে এনেকৈ 5 বিধ ফল এনেকৈ নকটাকৈ দিছে, মানে যেনেকৈ কৰে আৰু সেনেকৈ দিছে। এইবিলাক সজাই আছে, তাৰপিছত পায়স বনাইছে, পায়সো দিব তেনেকুৱা আৰু। গতিকে সৰুকৈ মেমৰি হিচাপে এটা ভিডিঅ' বনাই থৈছোঁ, এইখিনি আপোনালোকে চাওক। একদম সৰুকৈ পতা হৈছে, যিহেতুকে কোৱাৰ্টাৰত পতা হৈছে। আৰু ইমান দূৰ মাহঁতে কৈছে যিখিনি মানে কৰিব পাৰি সেইখিনি কৰিছে আৰু এইখিনি নিয়ম যিহেতুকে কৰে, গতিকে এনেকৈ কৰি আছে মোৰ মায়ে। আৰু আপোনালোকে কেনেকুৱাকৈ কৰে সেইটো জনাবচোন। আৰু যিহেতুকে প্ৰথম মানে কিবা এটা আছিলে, মাহঁতেও বিচাৰিছিল যে আমি দুয়োজন মানে এনেকৈ দুয়োজন লগত থাকোঁতে কৰোঁ, সেনেকুৱাকৈ ভাবিছে। নহ'লেতো ঘৰত আনিও পাতিব পাৰিলে হয়, কিন্তু এওঁ ছুটি আহিব নোৱাৰে এতিয়া, গতিকে তাতেই পতা হ'ল। মোৰ মাতটো শুনি হয়তো ধৰিব পাৰিছে, যিহেতুকে অলপমান মানে এয়া হৈ আছে, ছুটি হৈ আছে, কিয় বা নাজানো, পানী মানে চেঞ্জ হোৱাৰ কাৰণেও হ'ব পাৰে। আজিৰ পৰা ভিডিঅ' দিব আৰম্ভ কৰিছোঁ, সেনেকৈ মাজে মাজে ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। বহুতখিনি ভিডিঅ' আছে, সময়ে সময়ে বাৰু আপোনালোকে গম পাই থাকিব। ইয়াৰ পিছত আমি ক'ত যাম আৰু ক'ত নাযাম এইবিলাক সকলোখিনি জনাই যাম।